চৌদিহে কেৱল নিৰ্বাচনৰ গৰম বতাহ তত নোপোৱা হৈছে নেতা কৰ্মীসকল দিন ৰাতি একাকাৰ কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ তাৰ মাজতে উত্তৰ অভয়াপুৰী তৃণমূল কংগ্ৰেছৰ প্ৰচাৰ অব্যাহত সমাগত বিধানসভা নিৰ্বাচন তীব্ৰতৰ হৈ পৰিছে প্ৰতিটো দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামেও পিছ পৰি থকা নাই কালি আশ্ৰাফুল ইছলামে সমষ্টিখনৰ কুকিলা বজাৰত উপস্থিত হোৱাৰ লগে লগে আশ্ৰাফুল ইছলাম জিন্দাবাদ মমতা বেনাৰ্জী জিন্দাবাদ আদি শ্লোগানেৰে সমৰ্থকসকলে আগুৱাই লৈ যায় তাৰ পিছত মানিকপুৰ লুংঝাৰ নোয়াপাৰা বাহবাৰী সালাবিলা গণবিন্যা বাংলাপাৰাকে আদি কৰি বিভিন্ন ঠাইত সমৰ্থকৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলাই বুলি জানিব পৰা গৈছে সন্ধিয়া বাহবাৰীত এখন সভা অনুষ্ঠিত কৰি ভাষণত কয় যে কংগ্ৰেছে নিৰ্মাণ কৰা ডিটেনশ্যন কেম্পত কংগ্ৰেছ কৰ্মীয়ে যাব লাগিব উত্তৰ অভয়াপুৰী মহাজোঁটৰ প্ৰাৰ্থী আব্দুল বাটেন খন্দকাৰ গুৱাহাটীবাসী গতিকে সমষ্টিৰ ৰাজ্যে গুৱাহাটীবাসীক এইবাৰ ভোট নিদিয়ে এইটো খাটাং ইছলামে আমাৰ এক প্ৰশ্নৰ উত্তৰত কয় যে মই বিধায়ক হ'ব পাৰিলে বিদেশৰ পৰা অৰ্থাৎ মমতা বেনাৰ্জীৰ সহায়ত প্ৰতিজন কৃষকক ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব শীতল গৃহ নিৰ্মাণ কৰা হ'ব শিক্ষা বাট পথ স্বাস্থ্য শিশু দৈহিক বিকাশ আৰু নাৰী সবলীকৰণৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰা হ'ব শেষত আশ্ৰাফুল ইছলামে হাপাচৰা শৰণাৰ্থী লৈ শিবিৰত গৈ উপস্থিত হৈ সুখ দুখৰ বুজ লৈ বিভিন্ন আশ্বাস দি আহে শৰণাৰ্থী শিবিৰৰ পৰা ইছলামে যথেষ্ট সহযোগ পায় বুলি জানিবলৈ দিয়ে ইছলামে জানিব দিয়া মতে ভূপেন ৰায় আৰু আব্দুল বাটিন খন্দকাৰৰ মাজত ভোট বিভাজন হৈ মাজৰ পৰা আশ্ৰাফুল ইছলাম জয়লাভ কৰিব বুলি আশাবাদী মই তৃণমূল কংগ্ৰেছৰ কেণ্ডিডেট ৩৬ নং অভয়াপুৰী উত্তৰ সমষ্টি আপুনি কি প্ৰতিনিধি দলে ৰাইজৰ ওচৰত কাট চাপিছে এতিয়া আমাৰ এই অঞ্চলটো বহুত পিছপৰা শিক্ষাৰ ক্ষেত্ৰতে হওক গৰা খোৱা দিয়াৰ ক্ষেত্ৰতে হওক দৰিদ্ৰ দুখীয়া যিমানবোৰ মানুহ আছে ৰাস্তা ঘাট স্কুল কলেজ এইবোৰতো কিছুমান কমন কাম যিকোনো এমেলাত গতিকে আৰু যদি কিবা নতুনত্ব সময়ত সম্ভৱ হয় মই সকলোখিনি সংবিধান ৰক্ষা কৰি এই সমষ্টিৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত চেষ্টা কৰিম বুলি ভাবিছোঁ জয়লাভ কৰাটো প্ৰায় নিশ্চিত বুলিয়ে ক'ব পাৰি যিবোৰ মহজোঁটৰ বন্ধনবোৰ আছে সাধাৰণতে বাটেন খন্দকাৰ চাওক তেখেতক যদি দিছে তেখেত এই অঞ্চলৰ মানুহ নহয় আমাৰ সমষ্টিখনৰ ভোটাৰো নহয় তেখেতৰ ঘৰ বৰ্তমান গুৱাহাটী আৰু গুৱাহাটীৰে এজন ভোটাৰ গতিকে এই সমষ্টিত মানুহবিলাকে বিচাৰিছে লোকেল এজন প্ৰাৰ্থী এনে কিছুমান মানুহ আছে পিছ পৰি আছে যিবোৰ শিক্ষিত সেই শিক্ষিত মানুহক কি কৰা যায় সম্ভৱতঃ যেনেকৈ উন্নত কৰিব লাগে মই সকলোখিনি চিন্তা কৰিম বা বেকাৰ সমস্যা দূৰ কৰিবলৈ মই চেষ্টা কৰিম কৃষকৰ কাৰণে কি কৰিব কৃষকৰ কাৰণে আমি ক'ব পাৰি কিছুমান কৃষিজাত সামগ্ৰী যিবোৰ দৰ দামৰ ক্ষেত্ৰত বিভিন্ন আন্দোলন হৈ আছে সেইবোৰৰ ক্ষেত্ৰত এছেম্বলিত হয়তো আমি ক'বলৈ চেষ্টা কৰিম উত্থাপন কৰিম যাতে তেখেতসকলে ন্যায্যতা পায় চিনেমাৰ নায়িকা শতাব্দী ৰায় নুছৰাত জাহান এখেতসকলে অলপ দিনৰ ভিতৰতেই আমাৰ উত্তৰ অভয়াপুৰীত আহি পাব